Hello friends, what's up? Kene ase thikolo bhale ase. To guys, আজি to 21 তাৰিখ আৰু আজি 21 তাৰিখে ৰেংক জেনাৰেশ্যন ওলাই গ'ল আৰু যি সকলে মানে বহুত কম নম্বৰৰ ভিতৰত ৰেংক কৰিছে মানে যি সকলে 5000 বা 6000 ৰ ভিতৰত ৰেংক কৰিছে এই সকলৰ মানে চিন্তাৰ কাৰণ নাই যতে নহওক সিট পাবই মানে কথাটো হল কি বহুতে কমেন্ট কৰি আছে যে ইমান নম্বৰৰ ৰেংক কৰিছো সিট পাম নে তো চাওক কলেজ অনুযায়ী বেলেগ হৈ যায় এনেতো মোটামুটি অল আসাম ভিত্তিটো বহুতখিনি হৈ পায় পাৰ্চেন্টেজ বহুত কাট অফ যায় কিন্তু ITI অনুযায়ী কিছুমান এনেকুৱা হয় যে ইমান অনুযায়ী পায় এনেকুৱা সিস্টেমত তো গুৱাহাটীতো বহুতে হাই যাব কাৰণ এবাৰ NCVT বেছিকৈ আছে বেছিভাগ মানে ট্ৰেড NCVT আন্ডাৰতে হওক মানে আছে IMC আন্ডাৰত আছে আৰু ডাইৰেক্ট NCVT আন্ডাৰত আছে তো দুটাৰ মাজত একো ডিফাৰেন্ট নাই অকল ফিজটো ডিফাৰেন্ট বলে ডাইৰেক্ট NCVTত পালে কমকে পইচা যাব 2000 টকাৰ ভিতৰত হৈ যাব এডমিশনটো বাকি এটো নিজৰ কথা অহাজোৱা কৰা থকা কিবা কৰা ড্ৰেছ পাতি এবিলা নিজৰ আৰু যিবিলাকে IMC আন্ডাৰত পায় সেই সকলৰটো জানে ফিজটো বেছিকৈ দিবই লাগিব এটো অকল এডমিশন টাইমত দে যদি 1 ইয়াৰৰ হয়তো 16500 টকা 16500 টো ইঞ্জিনিয়াৰিং ট্ৰেডৰ কাৰণে আৰু ইঞ্জিনিয়াৰিং ট্ৰেডৰে 2 বছৰীয়া হলে 33000 টকা একেবাৰে পে কৰিব লাগিব তো এতিয়া ভিডিওৰ মেইন পইণ্টলৈকে আহো তো কথাটো হল যে অহাকালিৰ পৰা ফিলিং চইজ হ'ব তো ফিলিং চইজত বহুত মানে ইম্পৰ্টেন্ট কথা মনত ৰাখিব লাগিব যে ফিলিং চইজ যেতিয়া কৰিব তেতিয়া আপুনি যত লব ইচ্ছা এডমিশন বা যোনটো ট্ৰেডত লব ইচ্ছা সেইকেইটা প্ৰথমতে সিলেক্ট কৰিব কাৰণ কিয় যেতিয়া আপুনি বাই চান্স এটো নাপালে হেতু কৰিম বুলিকে যদি এটা ট্ৰেড দিয়ে প্ৰথমতে তো যদি হেতু ট্ৰেডত পায় যত পায় তাতে এডমিশন লব যাব লাগিবই কাৰণ এটো ৰুল যদি এডমিশন লব না যায় বলে নেক্সট কাউন্সেলিংত যোনটো সিট পাম হেতু কৰি প্ৰথম কাউন্সেলিংত এডমিশন নলও হেনেকে ভাবি থাকিলে ডিসকোয়ালিফাই হৈ যাব সেকেন্ড কাউন্সেলিংলৈকে যাবই নোৱাৰিব তো কথাটো এনেকুৱা মানে যে যদি ফাৰ্স্ট কাউন্সেলিং কৰে ফাৰ্স্ট কাউন্সেলিংত যদি আপোনালোকে সিট পায় যতে নাপাওক কিয়া যিমানখিনি পইচা হয় লাগিলে IMC আন্ডাৰতে হওক বা নন IMC আন্ডাৰতে হওক বা মানে ডাইৰেক্ট NCVT SCVT বা NCVT IMC বা SCVT IMC হওক যতে নোপোৱা কিয় প্ৰথমতে যোনটোত সিট পোৱা নাপালেতো বাৰু একো নাই নেক্সট কাউন্সেলিংত আহি যাব যদি সিট পোৱা মানে এডমিশনটো লব যাব লাগিবই এটো মাস্ট কম্পালসৰি তো কথাটো এনেকুৱাই তো তাৰ কাৰণে যেতিয়া সিলেক্ট কৰিব তো সিলেক্ট কৰোতে প্ৰথমৰ পৰা সিৰিয়ালি দি আহিব আৰু এনেকুৱা নহয় যে ইমান কেটাহে সিলেক্ট কৰিব পাৰিম নেকি ইমান কেটা সিলেক্ট কৰিম নহয় যিমান ইচ্ছা সিমান সিলেক্ট কৰিব পাৰা আৰু তো গাইস মানে কথাটো এনেকুৱা যদি মন পছন্দৰ নহয় ট্ৰেডটো তথাপি এডমিশন লব যাব লাগিব আৰু তাত এডমিশন গৈ ফিজটো দি তাৰ পিছত এটা অপচন পাব ফ্ৰেছ আৰু আনফ্ৰেছ মানে যদি আপোনালোকৰ পছন্দৰ ট্ৰেডটো হয় আৰু পছন্দৰ ইনষ্টিটিউটখন হয় এটা ফ্ৰেছ কৰি দিয়ক ফ্ৰেছ অপচনটো চুজ কৰি লওক হিয়তে কদিব ফ্ৰেছ নে আনফ্ৰেছ বুলি তো ফ্ৰেছ অপচনটো চুজ কৰি দিয়ক তো আৰু যদি নেক্সট কাউন্সেলিংলৈকে যাব বিচাৰে তেতিয়াহলে তো এডমিশনটো লব লাগিবই কিন্তু তাতে আনফ্ৰেছ কৰি দিলেহে আপোনালোকে সেকেন্ড কাউন্সেলিং কৰিব পাৰিব বা পিছৰ কাউন্সেলিং বিলাক কৰিব পাৰিব আৰু যদি সেকেন্ড কাউন্সেলিংতো সিট পায় তেনেহলে তাতেও লব লাগিব হেনেকুৱা সিস্টেমটো মানে তো এডমিশনটো লব যাব লাগিবই এনেকুৱা কথাটো আৰু বহুতে এটা খুদিব পাৰে যে এডমিশনটো অনলাইন হ'ব নে অফলাইন হ'ব তো ভেৰিফিকেশন যেনেকৈ কৰিব গৈছা তো ঠিক তেনেদৰে এডমিশনটো তাতে গৈ কৰিব লাগিব মানে যোন তাতে লিখা থাকিব যেতিয়া আপোনালোকে এলটমেন্টখন ডাউনলোড কৰিব এলটমেন্টত তাতে লিখা থাকিব জাগাৰ নাম কলেজৰ নাম আৰু কোনটো ট্ৰেডত পাইছা সেইখিনি সকলোখিনি লিখা থাকিব তোমাৰ নাম আপোনালোকৰ নাম সকলোখিনি দিয়া থাকিব তাতে তো যদি এলটমেন্টখন পাই যোৱা তেনেহলে তো যাব লাগিবই সেই কাগজখন উলাই লৈ আৰু যিবিলাক ভেৰিফিকেশনত লৈ গৈছিলা সেইবিলাকো লৈ যাবা লগত আৰু মই প্ৰথমতে ক'লোৱে যে বহুতে ভয় খাই থাকে মই ইমান নাম্বাৰৰ ৰেংক কৰিছো ইমান পাৰ্চেন্টেজ সিট নাপাম নেকি বুলিকে ভাবি থাকে এটো কি কম আৰু কপালৰ লগত কথা মোৰো হেনেকুৱা হৈছিল মই কিমান 11000 ৰেংক কৰিছিলো 54% আছিল তথাপি মই ফাৰ্স্ট কাউন্সেলিংতে গুৱাহাটীত পাই গলো আৰু এটা মন দিয়া কথা যে কিছুমানে ভাবে বলে ডাইৰেক্ট INCVTতে কৰিম যদি কৰিব মন IMC হলিও দি দিয়া কৰিবলৈ মন থাকিলে তো দিব লাগিবই প্ৰথমতেই হওক বা কিবাতেই হওক
যোনটো ট্ৰেড য'ত আছে NCVT হওক SCVT হওক আণ্ডাৰ IMCৰে হওক সেইটো দি দিয়ে একো চিন্তা কৰিব নালাগে খালি পইচাটো খালি মনত ৰাখিব ফিজটো যাতে ৰেডি কৰি ৰাখে অলৰেডি তো সেইখিনি বহুত ইম্পৰ্টেণ্ট তো অহাকালিৰ পৰা মানে আজি যেনেকুৱা ৰেংকটো ওলালে বহুত দেৰিকৈ তো ঠিক নাই অহাকালিও গধূলি বা ভাটিবেলালৈকে খোলা দিব চাগে পৰ্টেলটো ফিলিং চইচ কৰা তো তাৰ কাৰণে মাথা গৰম কৰি লাভ নাই এনেও টাইম দিছে 3-4 দিনটো টাইম দিছে এনেও 3 দিনমান দিছে চাগে ফিলিং চইচ কৰাৰ কাৰণে তাৰপিছতে এলটমেণ্টখন ডাউনলোড কৰিলে তাতে পাই যাবা ক'ত চিট পাইছা কি ট্ৰেডত পাইছা সকলোখিনি ডিটেইলছ আহি যাব তাতে ডাউনলোড অপশ্যন আহিবতো তো ভিডিঅ'টো এইখিনিয়ে আছিল তো যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব কেনে পালে কমেণ্ট বক্সত জনাব আৰু যদি কিবা ডাউট থাকে কমেণ্ট বক্সত জনাব তো বেলেগ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই